নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ সকলো দিনটো সুখৰ হওক মধুময় হওক ইয়াকে কামনা কৰি আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ তাৎপৰ্য আজি জুন মাহৰ 14 তাৰিখ বুধবাৰ 2023 বৰ্ষ আৰু অসমীয়া জেঠ মাহৰ 30 তাৰিখ 1945 হওক আজি বিশ্ব ৰক্তদান দিৱস প্ৰতি বছৰে 14 জুন তাৰিখে বিশ্ব ৰক্তদান দিৱস পালন কৰা হয় তেজৰ AB আৰু O গ্ৰুপৰ আৱিষ্কাৰক বিজ্ঞানী কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্মদিনৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয় স্বেচ্ছামূলক ৰক্তদানক উৎসাহিত কৰা আৰু ৰক্তদাতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাই হৈছে এই দিৱসৰ তাৎপৰ্য ৰক্তদান মহান দান এই আপ্তবাক্য খাতি সাৰোগত কৰি আমিও এই কামৰ অংশীদাৰ হোৱা উচিত এতিয়া আহিছোঁ আজি দিনটোৰ শুভবাৰ্তালৈ যে সাগৰৰ তীৰত ৰৈ সাগৰৰ গভীৰতা জুখিব নোৱাৰি ঠিক সেইদৰে সংগ্ৰাম নকৰাকৈ জীৱনত সফলতাৰ সন্মুখীনো হ'ব নোৱাৰি ধন্যবাদ